আজি ভাতৰ লগত কচু পিটিকা খাবলৈ মন গ'ল সেইকাৰণে বুটলি আনিলোঁ ঘৰৰ ওচৰৰ পৰাই কেইডালমান কচু আৰু আনফালে ৰেডি কৰি ল'লোঁ নহৰু জলকীয়া আৰু কণবিলাহী কেইটামান আৰু এই কণবিলাহী কেইটা যে দেখিছে আমাৰ বাৰীৰে হয় আৰু তাৰ পাছত মই কুকাৰত অলপো পানী নিদিয়াকৈ কচু নহৰু জলকীয়া কণবিলাহী আৰু সোৱাদ অনুসৰি অলপ নিমখ দি একেবাৰে চিমত থৈ কুকাৰত প্ৰায় 2টা চিটি অহালৈ অপেক্ষা কৰিলোঁ আৰু 2টা হুইচেল দিয়াৰ পাছত এয়া দেখিছে নহয় কচুখিনি খুব সুন্দৰকৈ সিজি গ'ল আৰু ইয়াত যে দেখিছে পানী আছে এই পানীখিনি শুকাবৰ কাৰণে মই প্ৰায় 2 মিনিটমান ভাজিলোঁ কচুখিনি ভজাৰ পিছতে পানী খুব সুন্দৰকৈ শুকালে আৰু একেবাৰে শেষত মই কেঁচা মিঠাতেল এচামুচ দি ইয়াক মাৰ্চ কৰি দিলোঁ আৰু ফাইনেলি আমাৰ কচু ৰেডি ইমান যে ধুনীয়া স্মেল এটা ওলাইছে কচু পিটিকাখিনিৰ পৰা একেবাৰে খাওঁ খাওঁ লাগি গৈছে আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি খাই পোৱা নাই এইদৰে এবাৰ বনাই মোক কমেণ্টত জনাবলৈ নাপাহৰিব বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেন্তে আজিলৈ আহোঁ বাই